জীৱনত এক্সাম বোলা বস্তুটো কেতিয়াও শেষেই নহ'ব নেকি ৰাইজ? আজি ওলাইছোঁ কবিতা আবৃত্তি এক্সাম দিবলৈ, 4th ইয়েৰৰ ফাইনেল দিম। মইতো পাহৰি যাম বুলি ৰাস্তাটো মুখস্থ কৰি গৈছিলোঁ, কিন্তু ৰাইজ তাত পোৱাৰ লগে লগে মই সঁচাকেই পাহৰি থাকিলোঁ। এইটো বেমাৰ মানে সৰুৰ পৰা লগত আছে। ঘৰলৈ আহিলোঁ আৰু আজি আমাৰ ইয়াত প্ৰগ্ৰেম আছিলে, সেইকাৰণে প্ৰগ্ৰেম চাবলৈ ওলালোঁ আৰু প্ৰগ্ৰেম চাই মোৰ টোপনি আহিলে, সেইকাৰণে সোনকালে ঘৰলৈ গুচি আহিলোঁ আৰু আজিলৈ বাই।